গাইজ আজি দেওবাৰ বহুত চাফাই কাম কৰিলোঁ আৰু কৰিও শেষ নাই আৰু মানে ওলাই থাকে এটাৰ পিছত এটা আৰু এয়া আচাৰ শুকাবলৈ দিছোঁ এবছৰ পুৰণি এবছৰৰ আধাহে চেচ পাইছে আধাৰো বেছি আছে আমৰ আচাৰ এইটো হৈছে গোল নেমু নিমখত দিয়া এইটো হৈছে শুকান আমৰ টুকুৰা এনে অলপ তেল দি থোৱা এইটো আৰু এইটো কাম হয় আৰু এইটো ইয়াতে আছিলে ফলফলি আৰু ইয়াতে মাত্ৰ 3টা জলফাই আছে জলফাই টেঙা আৰু নাই আৰু সাজ বাচনখিনি ৰ'দত দি দিছোঁ এয়া হৈছে সুপাৰী কিমান কাম কৰিবা আৰু কৰি শেষ নাই আৰু এইফালে এইখিনি আৰু পিছবেলাৰ ভাগৰ কাপোৰ ধুলোঁ আগবেলাৰখিনি নি থলোঁ আৰু এতিয়া মূৰটো অকণমান তিয়াই লৈছোঁ আজিতো অমাৱস্যা তাঁত বব নাপায় সেইকাৰণে বাহিৰা কাম কৰি আছোঁ তাঁত বোৱাটো এই সপ্তাহে হ'ল তাঁত বব পৰা নাই মানে বহুত ব্যস্ত বিয়াই যিহেতু ভণ্টিৰ বিয়া আছিলে আৰু চবতকৈ দুখৰ কথা হৈছে চবেই মনিটাইজেশ্যন পাই গ'ল মইহে বাকী আছোঁ নেকি সকলোৱে পাই গ'ল এমাহ দুমাহতে আৰু মই 3 বছৰেই হ'বৰ হ'ল কিন্তু মোৰ ভাগ্যত নাই মানে মোৰ ফুটা কপাল সেইকাৰণে মানে পোৱাই নাই চবেই পাই গ'ল আৰু যিসকলৰ টকা আছে সেইসকলেতো বহুত সোনকালে পায় কিন্তু মোৰ যে হাত খালী সেইকাৰণে মোৰ ভাগ্যত একোৱেই নাই নহয়নে বাৰু আপোনালোকৰ বাৰু এনেকুৱা হৈছেনে মোৰ নিচিনা ফুটা কপাল আৰু কাৰ আছে জনাবচোন আৰুতো মোবাইলো বেয়া কি ক'ম আৰু বেক কেমেৰা দি ভিডিঅ' বনাওঁ আইডিয়াতে মানে কি হয় নাজানো কোনো এডিট নাই কোনো কিছু নাই আৰু তেনেকৈ ভিডিঅ' আগবঢ়াও চালে চাবা নাচালে নাই আৰু উপায় নাই আৰু এইফালে বাৰীখন অকণমান এতিয়াহে সেউজীয়া ৰূপটো ধাৰণ কৰিবলৈ লৈছে যিহেতু এতিয়াহে অলপমান বৰষুণ পৰিছে আৰু এতিয়াহে চাব লগা হৈছে আৰু চাব মনা ইমান দিনেতো একেবাৰে শুকাই গৈছিলে মৰুভূমিৰ দৰে হৈছিলে আৰু এতিয়াহে ভাল লাগিছে চাৰিওফালে সেউজীয়া হৈ আছে লাহে ক'ত কচু আছে সেইবোৰো গজি উঠিব এতিয়া এয়া সৰু জলকীয়া কেইডাল ঘৰৰ জলকীয়া থাকিলে ইমান যে সুবিধা হয় নহয়নে বাৰু মোৰ ফ্ৰেণ্ডসকলৰ কোনে মনিটাইজেশ্যন পালে জনাবলৈ নাপাহৰিব এতিয়ালৈ আহিছোঁ বাই